বহু দূৰ দূৰণিৰ পৰা আহিছে, সেইকাৰণে প্ৰথমতে নমস্কাৰ কৰিছোঁ। বান্ধৱীসকল, আপোনালোকে চবেই জানে যে আমি আজি কিহৰ কাৰণে ইয়াত এই ধৰ্ণা কাৰ্যসূচীটো লৈছোঁ, হয়নে? মই এতিয়া অলপ আগতে বক্তব্য ৰাখি যোৱা আমাৰ দাদাই আমাৰ CITUৰ তৰফৰ পৰা যিখিনি কথা ক'ব লাগে তেখেতে কৈ গ'ল, কিন্তু মই এতিয়া বক্তব্যটো ৰাখিম যেনিবা আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ তৰফৰ পৰা আমাৰ সমস্যাসমূহৰ বিষয়ে। আমি যিহেতু CITUৰ লগত জড়িত, CITUৰ লগত জড়িত, CITUৱে আমাক আৰম্ভণিৰ পৰাই সহায় সহযোগিতা আগবঢ়াই আহিছে। আমি CITUৰ নহ'লে আমি আজি ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলোঁ হয়, কাৰণ মই নিজে জানো যে 1999 চনত যেতিয়া আমাৰ সন্থা গঠন হৈছিলে তেতিয়া আমাৰ সন্থাটো বনোৱাৰ কাৰণে, একগোট কৰাৰ কাৰণে আমি কিমান আলাই আথানি হৈছিলোঁ। তেতিয়া আমাক CITUৱেহে মানে উঠাই আনিছে, CITUৱেহে আমাক সহযোগ কৰিছে। আজি আমি এই যে ৰাজপথত ওলাই আহিছোঁ, আমাৰ দাবীসমূহ সমস্যাৰ কথাৰ কাৰণে আমি চিঞৰিছোঁ, আন্দোলন কৰিছোঁ, ধৰ্ণা দিছোঁ, আৰু এই ধৰ্ণা কাৰ্যসূচী বা আন্দোলন কৰাৰ ফলত আজি আমি মাননীয়ে যিখিনি 50 টকাৰ পৰা 250 টকাৰ পৰা আজি 6,500 টকালৈকে পাবলৈ সক্ষম হৈছোঁ, সেয়া আমি CITUৰ কাৰণে সক্ষম হৈছোঁ, সেইটো মানিব লাগিব। এতিয়া আমাক কৈছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে CITUৰ এৰি আহক, তেতিয়া আমি আপোনালোকৰ সমস্যাটো সমাধান কৰি দিম। কিন্তু CITU কি এটা শ্ৰমিক ইউনিয়নৰ সংগঠন, আমি চৰকাৰৰ আঁচনিভুক্ত কৰ্মচাৰী হওঁ, কিন্তু আমাক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰে। আজিৰ দিনত এজন কামিলাই কিমান দিন হাজিৰা কিমান পায়, আমি কিমান পাওঁ বান্ধৱীসকল, আপোনালোক চবেই জানে। ইহঁতৰ লগত আমাৰ তুলনা কৰা নাযায়। এতিয়াও যদি আমাক 6,500 টকা দিছে, মাত্ৰ আমি দিনত 200 টকা পাওঁ। আমি যদি ঘৰত কোনোবা এজন হাজিৰা দিওঁ, দিনত 400 টকা দিব লাগে, কিমান ডিফাৰেঞ্চটো হ'ল। এই যে আমি চৰকাৰী আঁচনিভুক্ত কৰ্মচাৰী, তথাপিও আমাক শ্ৰমতে থৈ দিছে, শ্ৰমিক হিচাপে থৈ দিছে, আমাক মাননিহে দিছে, মজুৰি দিয়া নাই। আৰু আমাক চৰকাৰী আঁচনিভুক্ত হ'লেও আমাক চৰকাৰী চাকৰিয়াল হিচাপে এতিয়াও স্বীকৃতি প্ৰদান কৰা নাই। সেইকাৰণে আমি আজি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহি আছোঁ, আজিও কৰিছোঁ, ওলাই আহিছোঁ আজিও, কাৰণ ইমান দিনে আমি আন্দোলন কৰিছোঁ, চচলত বহিছোঁ দীৰ্ঘদিন ধৰি, তথাপি আমাক এই চৰকাৰে চকু দিয়া নাই, আমাক মানে নেওচিহে আছে। আমাৰ যিবিলাক আন্দোলনত আমি যিবিলাক বক্তব্য ৰাখিছোঁ, যিবিলাক কথা উত্থাপন কৰিছোঁ, তেওঁ আমাক বুঢ়া আঙুলি দেখুওৱা নিচিনাহে কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে। সেইকাৰণে আমাৰ দুখ লাগিছে, ধিক্ষাৰ দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। তেওঁলোকে কয় বোলে নাৰী বেটি বচাও, বেটি পঢ়াও, কিন্তু আমিতো কি বেটি নহওঁ নেকি? আমি বেটিৰ পৰা ছোৱালীৰ পৰা জীয়ৰী হৈছোঁ, জীয়ৰীৰ পৰা বোৱাৰী হৈছোঁ, বোৱাৰীৰ পৰা মাক হৈছোঁ, মাকৰ পৰা আইতা হৈছোঁ। আমি কি নাৰী নহওঁ নেকি? আমি যে ল'ৰা ছোৱালী শিক্ষা কৰিম, বেটি পঢ়াও বেটি বচাও, এই আমাৰ অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ হয় বান্ধৱীসকল। তেতিয়াহ'লে আমাক কিয় বঞ্চিত কৰি আছে, আমাক কিয় বুঢ়া আঙুলি দেখুৱাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মুখ্যমন্ত্ৰী মহোদয়ে? আমি তেওঁক বাৰে বাৰে কৈ আছোঁ বোলে আমাৰ কাম চাই আমাৰ মাননিটো বৃদ্ধি কৰি দিয়ক, কাৰণ আমাক কামৰ বোজা বঢ়াই দিছে, ইমান বঢ়াই দিছে যে আজি আমি কওঁ কোনো এজন LP স্কুলৰ মাষ্টৰেও এনে কাম কৰিব নালাগে। আমি 11টা খাতা মেইনটেইন কৰিব লাগে, ঘৰে ঘৰে গৈ কাৰ ঘৰত কিমান ল'ৰা ছোৱালী আছে চব মুখস্থ কৰিব লাগে, প্ৰত্যেক ঘৰত গৈ ল'ৰা ছোৱালীৰ ওজন কৰিব লাগে, কাৰ ঘৰত কিমান বাচ্চা পুষ্টিহীন বা পুষ্টিকৰ খাদ্য খাব পায়,
কাৰ বা ঘৰত ল'ৰা ছোৱালী বেমাৰত পৰি আছে সেইবিলাক বিচাৰি বিচাৰি উলিয়াই আমি হস্পিটেললৈ ৰেফাৰ কৰিব লাগে। এইবিলাক কাম কোনে কৰিছে? আমি কৰিছোঁ। আমি আৰম্ভণিৰ পৰাই কৰিছোঁ যে এই ফেমিলি প্লেনিং কোনে আৰম্ভ কৰিছিলে? আমিয়ে কৰিছোঁ। অংগনবাদীসকলে কৰিছে। আজি ভেকচিন দিয়ে ল'ৰা ছোৱালীক কোনে কৰিছে? এইবিলাকৰ সজাগতা কোনে কৰিছে? অংগনবাদী কৰ্মী আৰু সহায়িকাবিলাকে সজাগতা কৰিছে। পুষ্টিকৰ খাদ্য খাব লাগে, ল'ৰা ছোৱালীক ভেকচিন দিব লাগে, চব DPT ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱা বুষ্টাৰ ড'জ কিহৰ কাৰণে দিব লাগে, কি বেমাৰ, এইবিলাক প্ৰত্যেকটো কথা এই অংগনবাদীসকলে চব সজাগ কৰি দিছে। তেতিয়া এই অংগনবাদীসকলে কাম কৰা নাই বুলি কিয় কৈছে? অংগনবাদীসকলে গাঁৱৰ সমাজৰ কাম কৰা নাই বুলি কিয় উল্লেখ কৰিছে? কেনেকৈ ক'ব পালে? তেওঁ নিজে গাঁৱে সুধিছে নেকি যে অংগনবাদীসকলে কি কাম কৰে, কি কৰা নাই? তেওঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ গাঁৱে গৈ সুধি চাব পাৰে যে অংগনবাদীসকলে কি কাম কৰে, কি কাম নকৰে, সুধি চাব পাৰে। এই যে কণ ল'ৰা ছোৱালীক কিছুমানৰ কথা আধা ফুটা আধা নুফুটা, এইবিলাক আমি তেওঁলোকক আনি স্পষ্টকৈ কথা পাতিব পৰা, ক'ব পৰা, সকলোৰে লগত মিলিব পৰা এইবিলাক সজাগতা কোনে দিয়ে? অংগনবাদীসকলে, কৰ্মী আৰু সহায়িকাসকলে এইবিলাক কৰায়। সেইকাৰণে আমি মাননিৰ সলনি মজুৰি বিচাৰিছোঁ। কাৰণ আমি চৰকাৰে আঁচনিভুক্ত কৰ্মচাৰী। আমাক মাননিৰ টকাৰে আজিৰ বজাৰত যিটো জৈ জ্বলিছে সেই টকাৰে আমি ঘৰ সংসাৰ চলাব নোৱাৰোঁ। আমাক মজুৰি লাগে। আৰু মজুৰি দিব নোৱাৰালৈকে আমি কি খুজিছোঁ? কৰ্মীসকলক মাহত 12,000 টকা আৰু সহায়িকাসকলৰ কাৰণে 10,000 টকাহে বিচাৰিছোঁ। আৰে মুখ্যমন্ত্ৰী মহোদয়, আমি আপোনালোকৰ পকেটৰ টকা বিচৰা নাই, আমি চৰকাৰৰ পৰাহে খুজিছোঁ। হয়নে নহয় বান্ধৱীসকল? তেওঁলোকে ভাবিছে পিতৃ সম্পত্তি দিব লাগিব। পিতৃ সম্পত্তি আমি বিচৰা নাই নহয়, আমি চৰকাৰৰ পৰাহে বিচাৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে তেওঁলোকক যদি এবাৰ দিয়া হয় আৰু বাৰ খুজি থাকিব। আৰে মুখ্যমন্ত্ৰী মহোদয় ছাৰ, আপুনি যদি আমাক ন্যায্য মতে কাম চাই LP স্কুলৰ শিক্ষকক যেনেকৈ দিছে আমাক যদি তেনেকৈ দিয়ে, আমি কিয় বাৰে খুজিব যাম? বাৰে কিয় আন্দোলন কৰিব যাম? আমাকোতো এটা চাব লাগিব। যিহে কামৰ বজা দিছে, এতিয়া ধৰক বান্ধৱীসকল, আমাক পোষণ ট্ৰেকাৰ দিছে। পোষণ ট্ৰেকাৰৰ কিমান কাম? পোষণ ট্ৰেকাৰৰ কিমান কাম? মাহে শিশুসকলৰ ওজন লৈ পোষণ ট্ৰেকাৰত ভৰাব লাগে। আৰু পুষ্টিকৰ খাদ্যৰ সজাগতাৰ বিষয়ে আমি মিটিং পাতি থাকিব লাগে। সেই মিটিঙত আমি খৰচ মহোদয়ৰ জৰিয়তে বিষয়া স্মাৰক পত্ৰ 10 জুলাই 2024 ইংৰাজী। মহোদয়, দেশৰ সকলো জনগণে বয় বস্তুৰ দাম বৃদ্ধিৰ পৰিৱেশত অতিষ্ঠ হৈ পৰিছে। শাসক গোষ্ঠীয়ে জনগণৰ অতিষ্ঠ অৱস্থাক আওকাণ কৰি বৃহৎ কৰ্পৰেট গোষ্ঠীক বজাৰ নিয়ন্ত্ৰণৰ সকলো সুবিধা প্ৰদান কৰি আছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ইলেক্টৰেল বণ্ডৰ প্ৰকাশিত তথ্যই প্ৰমাণ কৰিছে যে দ্ৰব্যমূল্য বৃদ্ধিৰ সকলো সুযোগ প্ৰদান কৰি শাসক দল বিজেপিয়ে 8 কোটিতকৈ অধিক টকা কেৱল ঔষধ কোম্পানীৰ পৰাই সংগ্ৰহ কৰিছিল। বুজি লওক ঔষধৰ দাম কিয় বাঢ়িছে। বিপৰীতে ঔষধ কোম্পানীবোৰে জীৱনদায়ী ঔষধৰ দাম কোনো ক্ষেত্ৰত এতিয়া 4 গুণ পৰ্যন্ত বৃদ্ধি কৰিছে। প্ৰকাৰান্তৰে কেন্দ্ৰীয় চৰকাৰে সংবিধান অনুসৰি প্ৰদান কৰিব লগা চৰকাৰী স্বাস্থ্য সেৱাৰ পৰা নাগৰিকক বঞ্চিত কৰি স্বাস্থ্য খণ্ড বেচৰকাৰী ব্যৱসায়ীসকলক গতাই দিয়াৰ কাৰণে উৎসাহ প্ৰদান কৰিছে। আমাৰ দেশৰ 48 কোটি শ্ৰমিকৰ লগতে অসমৰো প্ৰায় 90 লাখ শ্ৰমজীৱী লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। অসমত কল কাৰখানাত কাম কৰি থকা শ্ৰমিক, বেচৰকাৰী খণ্ডৰ মটৰ শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, নাৰ্ছিং হোম কৰ্মচাৰী, দোকানৰ কৰ্মচাৰীসকল আইনমতে প্ৰাপ্য ন্যূনতম মজুৰিৰ পৰা বঞ্চিত। চিকিৎসা সুবিধাকে ধৰি
সামাজিক সুৰক্ষামূলক সুবিধাৰ পৰা বঞ্চিত। বিগত 9 বছৰ ধৰি অসমৰ শ্ৰমিকৰ ন্যূনতম মজুৰি পুনৰ নিৰ্ধাৰণ কৰা হোৱা নাই। এতিয়া বিভিন্ন শ্ৰমিক আছে আজিলৈকে ন্যূনতম মজুৰি দিয়া নাই, ঘোষণা কৰা নাই। গতিকে আপোনালোকৰ মজুৰি আহি দুৰ্গতিত আছে। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আৰু বিক্ৰী প্ৰতিনিধি একোগৰাকীয়ে মাহিলী মাথো 13,000 পৰা 14,000 টকা মজুৰি লৈ কাম কৰি আছে। চাৰাফালে গোটেইফালে ঘূৰি আছে আমাৰ যিবিলাক এই যে ৰিপ্ৰেজেণ্টেটিভ আছে, যি বজালৈ ডাক্তৰবিলাকক লগ ধৰে, ফাৰ্মাচীত লগ ধৰে, এইবিলাকে 13,000-14,000 টকাত কাম কৰি আছে। অসমৰ প্ৰায় 12 লাখ চাহ শ্ৰমিকে মাত্ৰ 200 পৰা 250 টকা দিন হাজিৰা লৈ কাম কৰি থাকিবলৈ বাধ্য হৈছে। চৰকাৰী আঁচনি ৰূপায়ণৰ 2,73,000 তৃণমূল কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীয়ে কোনো মজুৰি নাপায়। দৈনিক 100 আৰু 150 টকা হাৰে মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰা হৈছে মহিলা কৰ্মচাৰীসকলক। ঠিকা শ্ৰমিক আৰু অস্থায়ী শ্ৰমিকৰ বাবে সমান কামৰ সমান মজুৰি নীতি অসমতো প্ৰযোজ্য হোৱা নাই, যাৰ ফলত সমান পৰিশ্ৰম কৰিও অসমৰ প্ৰতি 23 লাখতকৈ অধিক ঠিকা শ্ৰমিক আজি উপযুক্ত মজুৰিৰ পৰা বঞ্চিত। নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিকসহ অসংগঠিত খণ্ডত কাম কৰি থকা শ্ৰমিকৰ সংখ্যা 60 পৰা 70 লাখ। কৃষি শ্ৰমিক ধৰিলে এই সংখ্যা 90 লাখ হ'ব। এওঁলোকৰ বাবে চৰকাৰে ই শ্ৰমৰ সুবিধা প্ৰৱৰ্তন কৰিছিল যদিও ই শ্ৰম কাৰ্ড বনাই দিছিল, চাৰিওখন দিছিল না, ঘৰে ঘৰে 2-3খন হৈছে। যদিও আজিলৈকে নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ বাহিৰে আন কোনো অসংগঠিত খণ্ডৰ শ্ৰমিকে সামাজিক সুৰক্ষামূলক আঁচনিৰ সুবিধা লাভ কৰিব পৰা নাই। কৰ্মচাৰী ৰাজ্য বীমা আঁচনি, ভৱিষ্যনিধি আইনৰ সুবিধা, বোনাছ প্ৰাপ্তিৰ সুবিধাৰ ইত্যাদি ক্ষেত্ৰত শ্ৰমিক সংগঠনৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰমিক সংগঠনৰ মতামতক সম্পূৰ্ণ আওকাণ কৰি 29খন শ্ৰম আইনক মাত্ৰ 4খন শ্ৰম সংহিতালৈ ৰূপান্তৰিত কৰিলে। তৃতীয়বাৰলৈ ক্ষমতাত বহি এই চৰকাৰখনে উল্লেখিত শ্ৰম সংহিতা প্ৰয়োগ কৰাৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে। অসমৰ দৰে ঔদ্যোগিক দিশত পিছপৰা এখন ৰাজ্যত সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো বিধি বিধান কাৰ্যকৰী কৰিবলৈ গ'লে সামগ্ৰিকভাৱে উৎপাদন ব্যৱস্থাটোৱে ব্যাহত হ'ব। সেয়েহে CITU-এ অসমত কোড প্ৰয়োগৰ বিৰোধিতা কৰিছোঁ। সাম্প্ৰতিক সময়ত অসমত সৃষ্টি হোৱা প্ৰলয়ংকৰী বান পৰিস্থিতিয়ে শ্ৰমজীৱী মানুহক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন কৰাইছে। ইতিমধ্যে বহু লোকৰ প্ৰাণ গ'ল। ফুলকমলীয়া শিশু মহানগৰী উন্মুক্ত নলাত উটি গ'ল। জীৱ জন্তুৰ প্ৰাণ গ'ল। কৃষিখণ্ডৰো প্ৰচুৰ ক্ষতি হ'ল। অসমৰ প্ৰায় সকলোবোৰ দল সংগঠনে বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে